হাই সংগীসকল, মোৰ চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আমি সকলোৱে চিনি পোৱা আজি আমাৰ পদুনা পাতৰ ওচৰলৈ লৈ যাম, আহকচোন আপোনালোকক। এয়া সংগীসকল দেখিছে পদুনা পাত, এয়া দেখিছে, এয়া মই পদুনা পাত ছিঙি আছোঁ। আমাৰ যদি চাটনিৰ কাৰণে আমি পদুনা খাওঁ, তেনেহ'লে আমি এনেকৈ আগবিলাক লৈ পেলাই আমি পটাত পিচি চাটনি হিচাপে খাওঁ। আৰু যদি আমি তৰকাৰী আৰু ভাজিত খাওঁ, তেনেহ'লে আমি এই পাতবিলাক এনেধৰণে ছিঙি পেলাই আমি তৰকাৰীত দিব পাৰোঁ, যিকোনো তৰকাৰীত, আৰু আমি ভাজিত এনেকৈ পেলাই দিব পাৰোঁ। এনেকৈ পদুনাখিনি লোৱাৰ পিছত আপোনালোকে সংগীসকল চাটনি বনালে ইয়াত আপোনালোকে আমকলি দিব পাৰে, তেতেলী দিব পাৰে, আৰু আপোনালোকে নেমু দিব পাৰে। আৰু বিশেষকৈ ইয়াৰ কি গুণ আছে অকণমান আপোনালোকক মই ক'ম বাৰু, ব'লকচোন। সংগীসকল, পদুনাৰ মই চাটনি বনাইছোঁ। মই চাটনি বনোৱাটো আপোনালোকক দেখুওৱা নাই, কিয়নো আমি অসমীয়া মানুহে সকলোৱে চাটনি বনাব জানোৱেই। কিন্তু এই চাটনি বনাওঁতে আপোনালোকে এটা কথা মনত ৰাখিব, এই চাটনি বনাওঁতে আপোনালোকে আম টেঙা, তেতেলী টেঙা আৰু নেমু ব্যৱহাৰ কৰিব। যদি কাৰোবাৰ পেটৰ অসুখ থাকে, তেতিয়াহ'লে আপোনালোকে কিন্তু আম টেঙা, তেতেলী টেঙা নিদিব কেতিয়াও, নেমু দি খাব, তেতিয়াহ'লে পেটৰ ৰোগটো নাইকিয়া হ'ব। বমি বমি ভাৱ আহি থাকিলে আৰু যদি বমি হয়ো, তেনেহ'লে এই পদুনা 1 চামুচ উলিয়াই আপোনালোকে খাই দিবচোন, লগে লগে বমি ভাল হ'ব। কিন্তু আৰু এটা ইম্পৰ্টেণ্ট কথা শুনকচোন সংগীসকল, আপোনালোকৰ ঘৰত এতিয়া গৰম দিনত মহ মাখি হয়। যদি আপোনালোকে পদুনা শিপাই আনি আপোনালোকে খুন্দি পেলাই ৰসটো চবতে ছটিয়াই দিয়ে, তেনেহ'লে মহ মাখি লগে লগে নাইকিয়া হৈ যাব। কিন্তু গতিকে আপোনালোকে পদুনা ব্যৱহাৰ কৰিব। সংগীসকল, আপোনালোকে মোৰ ভিডিঅ'টো দেখিলে, আৰু মই এইখিনিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ। আমাৰ বহাগৰ বিহুত আমি সকলোৱে 100 এবিধ শাক খাওঁ, কিন্তু সেই শাকসমূহৰ গুণাগুণখিনি মই আপোনালোকক জনাব বিচাৰিছোঁ মোৰ ভিডিঅ'সমূহত। গতিকে আপোনালোকে যোনে চাইছে তেওঁলোকে নিশ্চয় গম পাইছে, আৰু যোনে চোৱা নাই তেওঁলোকেও চাব বুলি মই আশা কৰিছোঁ। আৰু চাই পেলাই ভাল পালে মোলৈ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব বুলি মই আশা ৰাখিছোঁ। গতিকে আজিলৈ আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ ইমানতে। বাই।